তো বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকক আমাৰ অসমৰ 5খন আটাইতকৈ ডাঙৰ চহৰ দেখুৱাম আৰু এই চহৰকেইখন ক'ত অৱস্থিত তাৰ বিষয়েও ক'ম। গতিকে যদি আপোনালোকে অসমৰ 5খন আটাইতকৈ ডাঙৰ চহৰ ক'ত অৱস্থিত আৰু তাৰ বিষয়ে জানিব বিচাৰে, তেনেহ'লে এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এই ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগে, অকণো যদি ভাল লাগে, তেনেহ'লে এটা লাইক কৰি দিব। গতিকে বন্ধুসকল, আমি দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, আপোনালোকে জানে জানো আমাৰ অসমখন আগতকৈ বহুত ডেভেলপ হৈ গৈছে। গতিকে অসমৰ 5 নম্বৰত আটাইতকৈ ডাঙৰ চহৰখন হ'ল শিলচৰ চহৰ। এই চহৰখনৰ টোটেল এৰিয়া হৈছে 26.78 বৰ্গ কিলোমিটাৰ। আপোনালোকে জানে জানো, যদি নাজানে মই কওঁ যে এই চহৰখন কাছাৰ জিলাত অৱস্থিত। তেজপুৰ চহৰখন আমাৰ অসমৰ আটাইতকৈ ধুনীয়া লগা চহৰ। এই চহৰখনক দ্য চিটি অফ ব্লাড নামেৰেও জনা যায়। এই চহৰখন অসমৰ সাংস্কৃতিক ৰাজধানী হিচাপেও জনা যায়। এই চহৰখনৰ মেইন এৰিয়া হৈছে 40 বৰ্গ কিলোমিটাৰ। ডিব্ৰুগড় চহৰ, আপোনালোকে জানেনে আমাৰ ডিব্ৰুগড় চহৰখন অসমৰ আটাইতকৈ ধুনীয়া লগা চহৰ। ডিব্ৰুগড়ত বহুতো ডাঙৰ চাহ বাগান আছে আৰু এই জিলাখন গছ গছনিৰে ভৰা এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশেৰে গঠিত। ডিব্ৰুগড়ৰ মেইন চহৰখনৰ এৰিয়া হৈছে 71.83 বৰ্গ কিলোমিটাৰ। যোৰহাট চহৰ, আমাৰ অসমৰ যোৰহাট জিলাৰ যোৰহাট চহৰখন দ্বিতীয় আটাইতকৈ ডাঙৰ চহৰ। এই চহৰখনৰ মেইন এৰিয়া হৈছে 72.8 বৰ্গ কিলোমিটাৰ। অসমৰ এই চহৰখন বহুতো ডেভেলপ চহৰ। নাম্বাৰ 1ত অসমৰ কোনখন চহৰ আটাইতকৈ ডাঙৰ হ'ব পাৰে? আপুনি ভাবকচোন। ৰখক, আপুনি ভাবিব নালাগে, ময়ে কৈ দিওঁ। অসমৰ নাম্বাৰ 1ত আটাইতকৈ ডাঙৰ চহৰখন হৈছে গুৱাহাটী। অসমৰ এই চহৰখন কামৰূপ মহানগৰ জিলাত অৱস্থিত। এই চহৰখন অসমৰ আটাইতকৈ ডাঙৰ চহৰ। ইয়াৰ মেইন এৰিয়া হৈছে 216 বৰ্গ কিলোমিটাৰ। এই চহৰখন অসমৰ আটাইতকৈ উন্নত চহৰ। এই চহৰখনত আপুনি ভাল স্কুল, কলেজ, ইউনিভাৰ্চিটিজ, শ্বপিং মলছ পাব। কিন্তু বাকী চহৰ কেইখনতো পায় ভাল ইউনিভাৰ্চিটি, স্কুল, কলেজ, কিন্তু এই চহৰখন নাম্বাৰ 1ত আছে বাবেহে মই কৈছো। গতিকে বন্ধুসকল, এয়া আছিল অসমৰ 5খন আটাইতকৈ ডাঙৰ চহৰ। যদি ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকৰ, তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই আগতে কৈছো আপোনালোকক। আৰু আপুনি কোনখন জিলাৰ পৰা চাইছে ভিডিঅ'টো আৰু কোনখন চহৰ আপোনাৰ আটাইতকৈ ভাল লাগে কমেণ্টত জনাব। থেংকছ ফৰ ৱাচিং।